हेलो दोस्तों नमस्कार की खबर आपलोक सकले भालने आमी आहिছো এটা ফ্যাক্টৰীলে এই ফ্যাক্টৰীৰ ভিতৰতে আমি যাদু দেখুৱাম বুলি আহিছো যাদু খেল এটা লৈ আহিছো যাদু খেলটো মানে এনেকুৱা ধৰণৰ মোৰ ওচৰত আছে এটা মই লৈ আহিছো এইটো নোট বক্স ইয়াতে আছে মানে 500 টকা মই ভৰাই দিছো এইটো মই দেখাইছো এইটো ৰিয়েল 500 টকা ইয়াত ভৰাই দিছো মই সবকে এইটো মই খুলিবলৈ দিম নিজে খুলিব সেই 500 টকাটো লৈ পিনি বাকচটো মোক ভৰাই দিব ওকে গ'লক আমি ভিতৰত গৈ আছো তো ফাইনালি আমি ফ্যাক্টৰীৰ ভিতৰ পাই গ'লোহি মই নোট বক্সটো এতিয়া খুলিবলৈ দিম আহক আমি আগবাঢ়ি যাওঁ আৰু খেলটো চাই ল'ব তো ফাইনালি আমি পাই গ'লোহি আৰু এজন লগ पाइছো মোৰ ওচৰত हमारे पास एक नोट बॉक्स है देख लीजिए इसमें 500 रुपया नोट है आपको इसको निकालना है निकाल के पैसा तो आपको रख लीजिए अब देखिए कैमरा सामने दिखाइए ठीक है ठीक है बाद में ट्राई कीजिए यही से खुलना है यू खुलना है हाँ यू बंद करना है आपने खोल लीजिए सब ट्राई कीजिए दादा के 500 টকা আছে 500 টকা আপনি উলিয়াব লাগে খুলে মই আৰু এটা দেখাই দিছে মই আপোনাক এইটো বস্তুটো আপুনি এনেকৈ ল'ব লৈ পিনে এনেকৈ খুলি দিব খুলি গ'ল এইটো 500 টকা চাই লওক হা আপোনাকো দিম খুলিবলৈ হা আপুনি এতিয়া খোলক মই দি দিছোঁ আপোনাক খুলিলে 500 টাকা তো মোর লাহে কথা নহব বাজি লগাইছে 500 টাকা যোন লগা ভাগি যাব ডিবাটো ভাগি গ'লে মোৰে লছ হ'ব এটা আনিব লাগিব উলালে 500 টাকা মোর ওলালে 500 টকা আপুনি ল'ব ঠিক আছে আৰু এজনক দিছোঁ ৰ'ব আপুনি আকৌ খুলিব এইটো আপুনি এনেকৈ ইউ খুলিব এই 500 টকা আছে এইটো চাই লওক দেখিলে এই 500 টকা মই বন্ধ কৰি দিলোঁ মই আপোনাক যাদু কৰি দিলোঁ যাদু কৰি মই আপোনাক দিছোঁ আপুনি খোলক কেমেৰাটো ভালকৈ দেখুৱাই দিয়া बहुत दबाले फाटका आ जाओ मैं तेरी আপোনাৰ চকুৰ খুলি দিছোঁ এইটো আপুনি মোৰ ইয়াৰ শিকোৱা ভিডিঅ'টো পাব আপুনি এইটো চেনেলতে পাব এইটো ভিডিঅ'তে পাব মই আপোনালোকক ইয়াত নেদেখুৱাম য'ত মই দেখাম আপোনালোকে চেনেলটো যেতিয়া অ'পেন কৰিব তেতিয়া আপোনাৰ এই শিকোৱা ভিডিঅ'টো পাব আপুনি এতিয়া কথাটো আপুনি বুজি পোৱা নাই মই আপোনাক কেনেকৈ খুলি দেখাইছোঁ এইটো বস্তুটো আপুনি এনেকৈ ইউ খুলিব লাগে এইটো দেখিলে নাই এইটো খুলি পিনি আকৌ বন্ধ কৰি দিলোঁ মই আকৌ যাদু কৰি দিলোঁ মই আপোনাক আকৌ দিছোঁ মই খুলিবলৈ আৰু এজন আহিছে আহকচোন এইফালে 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 ये हमारे पास है 500 रुपया ये 500 रुपया आपको निकाल के लेना है इस बॉक्स के अंदर में है आप निकाल के ले लीजिए बाकी डिब्बा तो हमको दे दीजिए देख लीजिए तरीका हम समझ ऐसा भूल गया ना भूल गया मैं आपको यू दिखा रहा हूँ ऐसे आपको खोलना है हमारे आंखों में देखिए तब आपको पता चलेगा ठीक है हम आपको ऐसे दिखा रहा हूँ ये 500 रुपया का नोट है एकदम प्योर 500 रुपया का नोट है आपको ऐसे यू खुलना है एक बार देख लीजिए हमारा तरफ हमारे आंखों में देखिए देखिए नहीं तो यहाँ में देखिए हाँ आपको ऐसे करके ऐसे यू खुलना है खुल गया है ये 500 रुपया नोट है आ गया देखिए हाँ मैं फिर इसमें ढुका दिया फिर मैं ऐसे बंद कर दिया फिर हम जादू किया आप खुल के निकाल के ले लीजिए 500 रुपया डिब्बा तो हमको दीजिए फिर इधर में देख रहा है देखिए एकदम जमत ही बैठे नहीं सर कोशिश तो कर रहा है आप फिर इधर में देखिए हाँ दिखा दीजिए पिन हिन कुछ नहीं है आप देख लीजिए एक मिनट कहाँ पिन है आप देखिए सभी कहाँ है आप निकाल के देखिए सभी कहाँ है खुल के देखिए ये खुले बोलता है तरीका है ना कैसा तुम नहीं सकेगा 500 रुपये तुमको भी नहीं मिलेगा जो है ना सभी हो यहाँ में है देख लीजिए कैमरा साइड कैमरा के सामने मिला कर टाइम निकलेगा ये जो है सर ইমান জোৰ লগাব নালাগে এনেই খুলিব একদম ইজি খুলিব बोलो ना बाबू
अच्छा कोई भी नहीं सका है ठीक है तो আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব নতুন যিসকল আছে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আহক আমি এতিয়া ভিডিঅ'টো আমি শিকিবলৈ যাওঁ আহক এয়া আমি এতিয়া আপোনাৰ এইটো যাদুটো শিকাবলৈ আহিছিলোঁ এইটো সামান্য এটা বাকচ হয় এই বাকচটো আপোনাৰ এনেকুৱা দুটা বস্তু আছে আপোনাৰ এনেকৈ ধৰি পিনি আপুনি এনেকৈ খুলিব লাগে এইটো খুলিবলৈ হ'লে মানে আপুনি চিন্তা কৰি পিনি একবাৰ চাই লওক এইটো বস্তুটো এনেকৈ খুলিব আৰু আপুনি এইটো চবকে নিশিকাব আপুনি যদি সঠিক যদি যাদুকৰ হ'বলৈ মন আছে আপুনি তেতিয়া আপুনি এইটো শিকিব আৰু লোকক আপুনি দেখুৱাব পাৰিব এইটো পইচাটো আপুনি এনেকৈ জাপি ল'ব ইয়াত আৰু এটা নোট আছে এইটো এনেকৈ পইচাটো আপুনি এনেকৈ জাপি ল'ব ভাজ কৰি ল'ব ভাজ কৰি লৈ পিনি ইয়াত এটা ট্ৰিক আছে এই ট্ৰিকটো মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ ট্ৰিকটো মানে এনেকুৱা ধৰণৰ এনেকৈ 500 টকাটো আপুনি 500 যিটো সংখ্যা মানে এই নম্বৰটো ইয়াতে 500 লিখা আছে সেইটো আপুনি এনেকৈ লগাব ইয়াত লগাব তাৰপিছত এই ধাতুটো চেণ্টাৰ এটা আছে দেখিছেনে কেমেৰা দেখিছেনে ইয়াত এনেকৈ এটা চেণ্টাৰ আছে এই চেণ্টাৰটো আপুনি এইটো অপজিট মানে ৰাইট ছাইডে ল'ব নহ'লে আপুনি লেফ্ট ছাইডে ল'লেও হ'ব এনেকৈ ৰাইট ছাইডে ল'লেও হ'ব লেফ্ট ছাইডে ল'ব তাৰপিছত ইয়াত আছে আপোনাৰ এই দুটা আছে এইটো আৰু এই কোণা এইটো কোণা আৰু এইটো কোণা এই দুটা কোণা লৈ পিনি আপুনি বস্তুটো এনেকৈ ভৰাই দিব তাৰপিছত আপুনি এনেকৈ যাদু কৰি দিয়ক এইটো কোনো কাৰণে খুলিব নোৱাৰে এইটো হ'ল ইয়াৰ এইটো হ'ল আপোনাৰ ট্ৰিকটো মানে এনেকৈ ধৰিব এনেকৈ খুলিব এইটো দেখিলে বুজি পালেতো আচ্ছা আপোনালোকক যিমান মই ভিডিঅ' বনাম আজিৰ পৰা যিমান বনাম চব মই আপোনালোকক শিকাই দিম কিন্তু আপোনালোকে চবকে নিশিকাব আপুনি প্ৰকৃত যদি আপুনি যাদুকৰ হ'বলৈ মন আছে আপুনি শিকিব আৰু নহ'লে আপুনি শিকিবলৈ আপুনি বেলেগক আপুনি নেদেখাব আপুনি শিকিব নিজে আপুনি চাব আপুনি নিজে ডেভেলপ হ'ব বছ আপুনি মোতকৈ আপুনি ভালকৈ যাদুকৰ হ'ব পাৰিব ধন্যবাদ